দৰ্শকসকল আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ নতুন ইউটিউব চেনেল লুইটৰ পৰা মিছিছিপিলৈ আজি মই আপোনালোকক লৈ আহিছোঁ কেনচাছ চিটিৰ জুলৈ আৰু মোৰ হাতত বৰ্তমান এটা টিকেট আছে আৰু টিকেট লৈ কিনিছোঁ আমি প্লেটিনামৰ আৰু এইটোৰ মূল্য হৈছে $20 আহকচোন আমি ভিতৰলৈ যাওঁ আৰু কি কি জীৱ জন্তু আছে ভিতৰত আমি এবাৰ চাওঁ এইখন হৈছে কেনচাছ চিটিৰ মুখ্য দ্বাৰ আমি ভিতৰলৈ যাম যথেষ্ট এখন ডাঙৰ চিৰিয়াখানা যথেষ্ট লোক আহিছে দেখা পাইছে আপোনালোকে সকলো আহিছে বতৰ ফৰকাল 10 ডিগ্ৰী চেণ্টিগ্ৰেড আছে সকলো আহিছে কণমানিহঁতৰ কোচত লৈ সকলো আহিছে প্ৰথমে ভিতৰত সোমাই আমি সোঁফালে দেখা পাইছোঁ এটা প্ৰকাণ্ড পানীৰ টেংকিৰ নিচিনাকৈ আছে ইয়াতে কি আছে আমি চাওঁ আহক ইয়াতে আছে ওটাৰ মানে উট আমাৰ অসমীয়া যিটো উট বুলি কোৱা হয় উট আছে ইয়াতে তাৰপিছত দেখি পোৱা নাই আমি যথেষ্ট সংখ্যক লোক আহিছে ইয়াত আমি দেখি পোৱা নাই কেনচাছ চিটি জুখন হৈছে পলাৰ বিয়াৰৰ বাবে বিখ্যাত আৰু যথেষ্ট ভিৰ আছে ইয়াত তথাপি আমি আগুৱাই গৈছোঁ কেৱল আপোনালোকক যাতে পলাৰ বিয়াৰ দেখুৱাব পাৰোঁ আপোনালোকৰ জ্ঞাতাৰ্থে এইখিনিতে এটা কথা জনাই থ'ব বিচাৰিছোঁ যে যি পলাৰ বিয়াৰ সেই পলাৰ বিয়াৰ পোৱা যায় পৃথিৱীৰ আৰ্কটিকত অৰ্থাৎ নৰ্থ পলত চাওকচোন আপোনালোকে এই যি ভিৰ যথেষ্ট সংখ্যক লোক আহিছে সকলো যিহেতু আজি শনিবাৰ আজি এটা ভাল দিন সকলো ওলাই আহিছে আৰু সকলোৱে চাব বিচাৰিছে কেনচাছ চিটিৰ যিসমূহ জীৱ জন্তু আছে সকলোৱে এইদৰে আগবাঢ়ি আহিছে চাবৰ কাৰণে এনেদৰে আমি ভিৰ ফালি ফালি আগুৱাই গ'লোঁ আৰু এইফালে চাওক বাওঁফালে আছে এটা পলাৰ বিয়াৰ বগা ৰঙৰ পলাৰ বিয়াৰ এটা আছে পানীৰ তলত চাওকচোন কি সুন্দৰ পানীৰ তলত সাঁতুৰি আছে তাৰ লগে লগে দেখা পাইছোঁ ওপৰত ৰ'দ আছে ৰ'দ পৰি আছে সাঁতুৰি আছে পানীৰ তলত অতি সুন্দৰভাৱে পলাৰ বিয়াৰ প্ৰথমবাৰৰ বাবে দেখা পাইছোঁ কি ভাল লাগিছে মোৰ অতি সুন্দৰ সঁচাকৈ মনোমোহা দৃশ্য অতি সুন্দৰ দৃশ্য জীৱনৰ প্ৰথমবাৰৰ বাবে মই আজি দেখা পাইছোঁ এই পলাৰ বিয়াৰ আৰ্কটিকত পোৱা যায় চৌপাশে এতিয়া প্ৰকৃতিৰ পৰশত উজ্বলি উঠিছে আমেৰিকা আমি দেখা পালোঁ পলাৰ বিয়াৰ আৰু অলপ আগুৱাই যাওঁ আহক আৰু কি আছে আগলৈ আমি এবাৰ চাওঁ ওৰাং ওটাং আছে এইফালে আৰু কণমানিহঁতে এনেদৰে ওৰাং ওটাঙৰ যি মূৰ্তি আছে তাৰ লগত ফটো উঠোৱা দেখা গৈছে ওৰাং ওটাং চাবলৈ মন আছে গতিকে আমি আগুৱাই গৈছোঁ ক'ত আছে আমি চাওঁ ফ্ল'ৰত কিছুমান শব্দ লিখা আছে আমি চালোঁ আৰু চাওঁচোন ক'ত আছে ওৰাং ওটাংটো আৰু দুখোজমান আমি আগুৱাই গ'লোঁ আৰু আমি আগবাঢ়ি গৈ দেখা পালোঁ সুমাত্ৰান টাইগাৰ অৰ্থাৎ সুমাত্ৰাত যি বাঘ পোৱা যায় সেই বাঘ আমি দেখা পালোঁ জীৱনত প্ৰথমবাৰৰ বাবে দেখা পাই এই বাঘ অতি ভাল লাগিল অষ্ট্ৰেলিয়া পিছে মই অষ্ট্ৰেলিয়াত নাই বৰ্তমান কেনচাছ চিটি জুৰ ভিতৰতে আছোঁ অষ্ট্ৰেলিয়াৰ যিবিলাক জীৱ জন্তু আছে এইফালে পোৱা যায় আমেৰিকাৰ পতাকাৰ লগতে অষ্ট্ৰেলিয়াৰ যিখন জাতীয় পতাকা ৰাষ্ট্ৰীয় পতাকা সেই পতাকা ইয়াত উৰাই থোৱা হৈছে আহকচোন যাওঁ আমি কেংগাৰু মই দেখা নাই আজি চাম কেংগাৰু চাম আৰু অষ্ট্ৰেলিয়াত যিবিলাক জীৱ জন্তু পোৱা যায় সকলো চাম অষ্ট্ৰেলিয়াৰ যিটো ছেকশ্যন আছে তাৰ ভিতৰত আমি প্ৰথম সোমাই দেখা পালোঁ ব্লেক কেংগাৰু ৰ'দ লৈ আছে গোটেইকেইটা কেংগাৰুৱে আৰু ইয়াৰ পৰা অলপ আগলৈ আমি আগুৱাই গৈ দেখা পালোঁ ৰেড কেংগাৰু যিটো হৈছে অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় প্ৰাণী আগত আমি যি দেখিছিলোঁ সেয়া আছিলে ক'লা কেংগাৰু আৰু ইয়াত আছে ৰেড কেংগাৰু ৰঙা কেংগাৰু খোলা কৰি মুকলিকৈ ৰখা হৈছে
মুকলিকে চৰি ফুৰিছে। যিমানেই আমি আগুৱাই গ'লোঁ প্ৰতিটো খোজতে আমি নতুন নতুন জীৱ জন্তু দেখা পালোঁ আৰু প্ৰতিটো জীৱ জন্তুৱে আমাক এক নতুন আমোদ দিলে, নতুন কথা বুজালে। এয়া আমি আগত দেখা পাইছোঁ এখন টয় ট্ৰেইন। আহকচোন আমি টয় ট্ৰেইনত উঠোঁ আৰু আগলৈ কি আছে এবাৰ চাওঁ। টয় ট্ৰেইনত উঠি সঁচাই অতি ভাল লাগিল, অতি আপ্লুত হ'লোঁ আমি। টয় ট্ৰেইনৰ পৰা নমাৰ পাছতে আমি দেখা পালোঁ চি লায়নৰ এক খেল হৈ আছে। আমি নিজকে ৰখাব নোৱাৰিলোঁ যে আমি চি লায়নৰ যে খেল হৈ আছে সেয়া নোচোৱাকৈ আমি নিজকে ৰখাব নোৱাৰিলোঁ। আমি কি সেয়া চি লায়নৰ খেল চালোঁ সেয়া আপোনালোককো এবাৰ দেখাব বিচাৰিছোঁ। আমাৰ লগতে আপোনালোকে Lions are marine mammals and especially adapted to survive in the ocean. But we rely on the ocean as well here in the center of the country. Oceans are the lifeblood of humankind and planet Earth. They flow. কেঞ্চাছ চিটি জুখন হৈছে যথেষ্ট ডাঙৰ, প্ৰায় 202 একৰ মাটি আৱৰি আছে এই কেঞ্চাছ চিটি জু। গতিকে আমি এইবাৰ ৰ'পৱেৰে যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ যাতে আমি ওপৰে কেঞ্চাছ চিটি জুখন চাব পাৰোঁ। আৰু আমি অষ্ট্ৰেলিয়া যিহেতু চালোঁ, অষ্ট্ৰেলিয়াৰ যিবিলাক জীৱ জন্তু আছিলে সেয়া চালোঁ। এতিয়া আমি প্ৰৱেশ কৰিছোঁ আফ্ৰিকাত। এই ভিডিঅ'টো ইউটিউবৰ পৰা ইয়াতে সামৰি মাৰিছোঁ। যিহেতু কেঞ্চাছ চিটিলৈ প্ৰথমবাৰৰ বাবে আহিছে চিৰিয়াখানা চাবলৈ, স্মৃতি হিচাপে এটা চুভেনাৰ চাব পাৰে। অতি সুন্দৰ পলাৰ বিয়াৰ বাবে যিহেতু বিখ্যাত, পলাৰ বিয়া আছে, লগতে বৰফো আছে। যদি এই ভিডিঅ' চাই ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি দিব, লগতে কি ভাল পাইছে কি বেয়া পাইছে সেয়া কমেণ্ট কৰি জনাব। তাৰোপৰি যদি আপোনাৰ বন্ধুবৰ্গ বা পৰিয়ালে মোৰ এই ভিডিঅ'টো চোৱাটো কামনা কৰে বা বিচাৰে তেতিয়াহ'লে আপোনালোকে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। পুনৰ অন্য